চেণ্ডেল খুলি কিনে ভিতৰলৈ যাব লাগিব আৰু আপোনালোকে মাটিত খাব লাগিব বহি কিনে। প্ৰাইচ ইয়াৰ প্ৰাইচবিলাক বেছি দামৰ নহয়, আপোনালোকে আহিব পাৰে, বেছি দামৰ নহয়। দেখিছে আপোনালোকে প্ৰাইচ আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ, চাওঁ কেনেকুৱা লাগে। হয়, এনজয়, থেংক ইউ। ভাল লাগিছে এইখিনি আৰু আপোনালোকে আহিব। আৰু মালাই মমোটো খাই কেনেকুৱা পালা? হাই ফ্ৰেণ্ডছ, এতিয়া মই মালাই মমো খাই আপোনালোকক মই ৰিভিউটো দি আছোঁ কেনেকুৱা লাগিছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক লৈ যোৱা গৈছোঁ এখন ইউনিক টাইপৰ ৰেষ্টুৰেণ্ট, য'ত আপোনালোকে জোতা চেণ্ডেল খুলি কিনে ভিতৰলৈ যাব লাগিব আৰু আপোনালোকে মাটিত খাব লাগিব বহি কিনে। চেয়াৰত নহয়, মাটিত বহি কিনে খাব লাগিব থলুৱাভাৱে। এইখন ত্ৰিবেদী ষ্টাইলত বনোৱা হৈছে ৰেষ্টুৰেণ্টখন, আৰু এই ৰেষ্টুৰেণ্টখন আছে আপোনালোকৰ চানমাৰী কৃষ্ণনগৰত আকাশবাণীৰ অপজিট চাইডে। চ' ব'লক আমি ভিতৰলৈ যাওঁ। ভিতৰলৈ আহি পালোঁ আৰু আপোনালোকে দেখি পাইছে জোতা চেণ্ডেলত থ'ব লাগিব, আৰু মই ইয়াতে খুলিলোঁ জোতা চেণ্ডেল, আৰু জোতা চেণ্ডেল খুলিহে ভিতৰত লাগিব। চ' বলক আমি ভিতৰলৈ যাওঁ। এই ৰেষ্টুৰেণ্টখন অ'পেন কৰা আপোনাৰ কিমান দিন হৈছে? আপোনাৰ এইটো 2 বছৰ হৈ গ'ল। আগতে আমাৰ চানলাইট আছিলোঁ, তাৰপিছত এক্সপাণ্ড কৰি আমি ইয়াতে আহিলোঁ। মোৰ ৰেচপন্সো ভালেই পালোঁ। বেছিভাগ ষ্টুডেণ্টবিলাকে ভাল ৰেচপন্স দিছে। মালাই মমো যিহেতু গম পায়ে নামো টাইটেলটোৱে সেইটো বনোৱা বুলি, চবে ভাল ৰেচপন্স পাইছোঁ। আৰু বাকী পিছত চাই আছোঁ কি কৰা যায়। যদি আকৌ আপোনাক সঁহাৰি দিয়ে আমি বহুত আগলৈ যাব চেষ্টা কৰিছোঁ। আৰু আপুনি এইখন ৰেষ্টুৰেণ্টৰ অ'নাৰ ন? মানে মই অ'নাৰ বুলি ক'ব নোৱাৰি, বাহিৰ হয় দোকান, তো মই চলাওঁ এইটো। তেওঁ আছে ভিতৰত কাম চলি থাকে, তো সেইকাৰণে অকণ বেছি লাগে, তো মই হেণ্ডেল কৰোঁ বস্তুটো। তাকে আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ, চাওঁ কেনেকুৱা লাগে। হয়, এনজয়, থেংক ইউ। ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই আপোনালোকে ইটো পাৰ্টতো খাব পাৰিব বহি কেনে, আৰু এইফালেও এটা পাৰ্ট আছে, এইফালেও যাব পাৰিব। যিটো চাইডে আপোনালোকক ভাল লাগে সেইটো চাইডে আহিব পাৰিব। আৰু মই আপোনালোকক এইটো পাৰ্ট দেখাই আছোঁ, এইটো পাৰ্ট আপোনালোকে চাই লওক। এইটো পাৰ্টতো আপোনালোকে ধুনীয়াকৈ বহি কিনে খাব পাৰিব। আৰু এইফালে আছে এইটো এটা পাৰ্ট আছে, আপোনালোকে বহি খাব পাৰিব। ফ্ৰেণ্ডছ ইয়াৰ প্ৰাইচবিলাক বেছি দামৰ নহয়, আপোনালোকে আহিব পাৰে, বেছি দামৰ নহয়। দেখিছে আপোনালোকে প্ৰাইচবিলাক বেছি দামৰ নহয়, ধুনীয়াকৈ বেছি 70 টকা 100 টকা এইবিলাক ধুনীয়াকৈ আছে। চ' আপোনালোকে ইয়াতে আহক, ভিজিট কৰক। ভাল লাগিছে বহুত আহি কিনে। আমাৰ আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ। হাই ফ্ৰেণ্ডছ, আৰু মই এতিয়া অৰ্ডাৰ দিম আপোনালোকৰ চিকেন থুপ্পা আৰু মালাই মমো। আপোনালোকে আহিব, ইয়াতে ভিজিট কৰিব। চানমাৰী অপজিটতে আছে আপোনাৰ আকাশবাণীটোৰ ওচৰতে আছে, অপজিট চাইডে। চ' আপোনালোকে ইয়াতে ভিজিট কৰক। আৰু আমি দিয়া অৰ্ডাৰটো আহি গ'ল, আপোনালোকৰ চিকেন থুপ্পা আৰু মালাই মমো। আৰু এই কেনেকুৱা লাগে খাই আপোনালোকক মই ৰিভিউটো দি আছোঁ। চ' আপোনালোকক যিহেতু চাই দিছোঁ। বিৰাট ভাল হৈছে, আপোনালোকে আহক আৰু চিকেন থুপ্পাটো খাবলৈ নাপাহৰিব। আৰু মালাই মমোটো খাই কেনেকুৱা পালা? অকণমান খোৱা। চিকেন থুপ্পাটো খাই লওঁ, তাৰপিছত মালাই মমোটো খাই আপোনালোকক মই দেখাই আছোঁ। কি খাইছা? এইটো হ'ল মালাই মমো। আৰু খাই কিনে বহুত টেষ্টি লাগিছে। আপোনালোকে আহিব খাবৰ কাৰণে। বেছি দাম নহয়, হ'ব দিয়া। মালাই মমো ন? ভাল
লাগিছে আহি কিনে আৰু আপোনালোকে আহিব চাব। আৰু আমি ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰা ওলালোঁ আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব।